তো আজি আমি পঢ়িম নাম্বাৰ ছিষ্টেম মানে সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালীত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এই পাঁচটা বিষয়ে আমি ভালদৰে জনাটো প্ৰয়োজনীয়। প্ৰথমতে কোনকেইটা সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়, কোনকেইটা সংখ্যাক পূৰ্ণ সংখ্যা বুলি কোৱা হয় আৰু কোনকেইটা সংখ্যাক অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা বুলি কোৱা হয়, সেইকেইটা ফাৰ্ষ্টত আমি জানি ল'ব লাগিব। স্বাভাৱিক সংখ্যা মানে হৈছে 1, 2, 3 তেনেকৈ 4 তেনেকৈ যিমান আমি সংখ্যা গণনা কৰিব পাৰিম। শূন্যটো নধৰোঁ স্বাভাৱিক সংখ্যাত, আমি 1, 2ৰ পৰা গণনা কৰিম, তেনেকৈ গণনা কৰি যাব পৰা যিবোৰ সংখ্যা থাকিব সেই গোটেই সংখ্যাবোৰকে আমি ক'ম স্বাভাৱিক সংখ্যা। তেনেকৈ পূৰ্ণ সংখ্যা হৈছে গণনা কৰিব পৰা সংখ্যাই, কিন্তু পূৰ্ণ সংখ্যাত আমি শূন্যটোক ধৰি গণনা কৰোঁ। 0, 1, 2, 3, 4 তেনেকৈ গণনা কৰিব পৰা সংখ্যাবোৰ। ঠিক তেনেদৰে অখণ্ড সংখ্যা হৈছে যিবোৰ সংখ্যা মানে ধনাত্মক আৰু ঋণাত্মক গোটেই আটাইবোৰ সংখ্যাই। শূন্যটো থাকিব, লগতে যিবোৰ ধনাত্মক 1, 2, 3, লগতে ঋণাত্মক -1, -2, -3 তেনেকৈ যিবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যা যিবোৰ আছে সেই আটাইবোৰ সংখ্যা সোমাই যাব অখণ্ড সংখ্যাত। কিন্তু স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা কেতিয়াও ঋণাত্মক নহয়। তেনেকৈ পৰিমেয় সংখ্যা কি হয়, যিবোৰ আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। আমি আগতেও পাই আহিছোঁ যে যিবোৰ সংখ্যা আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ সেইবোৰ পৰিমেয় সংখ্যা, আৰু যিবোৰ সংখ্যা আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ সেইবোৰ হৈছে অপৰিমেয় সংখ্যা। তো p/q আকাৰত প্ৰকাশ কৰিব পৰা সংখ্যাবোৰ কোনবোৰ? এইবোৰ ভগ্নাংশ যিবোৰ থাকিব হাফ, -1/3 তেনেকৈ যিবোৰ সংখ্যা থাকিব, ধৰি লওক ভগ্নাংশ যিবোৰ সংখ্যা থাকিব সেইবোৰ হৈছে পৰিমেয় সংখ্যা। আৰু অপৰিমেয় সংখ্যা যিবোৰ পাইটো এটা অপৰিমেয় সংখ্যা, লগতে √2, √3 এইবোৰ হৈছে অপৰিমেয় সংখ্যা, যিবোৰ p/q আকাৰত আমি প্ৰকাশ কৰিব নোৱাৰোঁ। এতিয়া এই নাম্বাৰ ছিষ্টেমৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, যিবোৰ কম্পিটিটিভ এক্সামছ আছে, লাইক আছাম পুলিচে হওক বা আৰ্মিয়ে হওক বা তেনেকুৱা SSC তেনেকুৱা পৰীক্ষাবোৰত যিবোৰ আহিব পাৰে, তো সেই কুৱেশ্যনকেইটা আমি আলোচনা কৰিম। এতিয়া আমি চাম যে কেনেকুৱা ধৰণৰ প্ৰশ্ন একচুৱেলি আহিব পাৰে যিবোৰ কম্পিটিটিভ এক্সামছ থাকিব সেইবোৰত। তো এইবোৰ একেবাৰে 9-10 লেভেলৰ হয়, যিবোৰ SSC, আছাম পুলিচ বা তেনেকুৱা আৰ্মি কুৱেশ্যন এক্সামত আহিব পাৰে। প্ৰথম কুৱেশ্যনটো হৈছে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল গণনা কৰা। এতিয়া প্ৰথম 20টা স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কোনটো ক'ম? 1ৰ পৰা 20লৈকে। এইকেইটা হৈছে প্ৰথম 20টা স্বাভাৱিক সংখ্যা, 1, 2, 3, 4 তেনেকৈ 20লৈকে। এতিয়া এইকেইটা যোগফল বুলি ক'লে আমি এনেকৈ কৰিব পাৰোঁ যে 1 + 2 + 3 তেনেকৈ যোগ কৰি আমি 20লৈকে আমি যোগ কৰি তাৰ আনচাৰটো উলিয়াব পাৰোঁ। কিন্তু সেই এনেকৈ যোগ কৰি থাকিবলৈ আচলতে বহুত সময় খাব, সেইকাৰণে আমি এটা সূত্ৰ আছে, সেই সূত্ৰটো হৈছে n × n + 1/2। এতিয়া এই n কি? n হৈছে কেইটা স্বাভাৱিক সংখ্যা হৈছে। যদি 20টা কয় তো nটো হ'ব 20টা, যদি 30টা কয় nটো 30টা, যদি 40টা কয় nটো 40টা। এতিয়া যদি আমাৰ প্ৰশ্ন কৰিছে যে প্ৰথম 20টা স্বাভাৱিক সংখ্যা, গতিকে nটো হ'ব কিমান? 20। তো nটো হ'ব 20। তো nৰ জেগাত আমি বহাম 20। ইয়াতো আৰু এটা ব্ৰেকেট দি পেলাই আৰু এটা n আছে, সেইটোতো 20 ভৰাই দিলোঁ, +1, তলত আছে 2। এতিয়া 20, 20 × 1 = 21। এই ব্ৰেকেট চিন মানে এইটো পূৰণ হৈ আছে, তলত আছে 2। এতিয়া এই 20 আৰু 21 পূৰণ কৰিলে হ'ব 420 / 2। এতিয়া 2 × 2 = 4, 2 2 0। তো 2য়ে 420 হৰণ কৰিলে হ'ব 210। গতিকে এই 210টো হৈছে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল। এতিয়া যদি আমাৰ 20টা নকয়, যদি আমাক 30টা কয়, তেতিয়া কি হ'ব? এই nৰ জেগাত আমি কি বহাম? 30 বহাম। nৰ জেগাত চিম্পলি আমি 30 বহাই দিম। তো কিমান হ'ব? 30 বহালে 30 × 31, 30 + 1 মানে 31। ব্ৰেকেট মানে ব্ৰেকেটটো পূৰণটো বুজাইছে। 31 এইটো পূৰণ কৰিলে কিমান হ'ব? 930 হ'ব 465। গতিকে প্ৰথম 30টা স্বাভাৱিক সংখ্যাৰ যোগফল 465। আমি ইয়াৰ সলনি কেনেকৈ কৰিব পাৰোঁ? 1 + 2 + 3 তেনেকৈ আমি 30লৈকে যোগ কৰি যাব লাগিব, আৰু এনেকৈ যোগ কৰোঁতে হয়তো বহুত সময় খাব। এইটো হৈছে এটা সহজ উপায়, অতিকৈ সহজ উপায়, যে n × n + 1/2। তো
তো আমি এই n জেগাত কি বহাম কেইটা স্বাভাৱিক সংখ্যা কথা কৈছে 100টা ক'লে 100টো বহাই দিম আমি 50টা প্ৰথম 50টা স্বাভাৱিক সংখ্যা বুলি ক'লে 50 বহাম গতিকে এনেকৈ আমি বহাই এই অংকটো কৰিম আৰু এইটো অতিকে ইম্পৰ্টেণ্ট প্ৰশ্ন কম্পিটিটিভ এক্সামছৰ কাৰণে তেতিয়া আমি যদি স্বাভাৱিক সংখ্যা নাচাওঁ আমি কি যুগ্ম সংখ্যাৰ বিষয়ে চাওঁ তো প্ৰথম 5টা যুগ্ম সংখ্যাৰ যোগফল যদি উলিয়াবলৈ কয় যুগ্ম আৰু অযুগ্ম দুইজন দিব পাৰে তো প্ৰথমতে আমি চাম যুগ্ম সংখ্যা প্ৰথম 5টা যুগ্ম সংখ্যাৰ যোগফল কেনেকৈ গণনা কৰিম 5টা বুলি নকয় 10টা ক'ব পাৰে 15টা ক'ব পাৰে 20টা ক'ব পাৰে 5টা হ'লে উজুৱে হ'ব তাতকৈ যদি কয় বেছি কয় তেতিয়াহ'লে যোগ কৰিলে হয়তো সমস্যা হ'ব পাৰে সেইকাৰণে এটা সূত্ৰ সহায়ত কৰিম সূত্ৰটো হৈছে n * n + 1 আগৰ নিচিনা কি আগতে আমি কৰিছিলোঁ ডিভাইডেড বাই 2 কৰিছিলোঁ কিন্তু ইয়াত ডিভাইডেড বাই 2 কৰা কোনো প্ৰয়োজন নাই অকল n * n + 1 কৰিলে হ'ল এই n মানে হৈছে কেইটা কৈছে 5টা বুলি ক'লে 5টা n জেগাত 5 হ'ব 10টা যুগ্ম সংখ্যা বুলি 10টা হ'ব গতিকে n জেগাত বহাম 5 5 + 1 5 * 1 = 6 আৰু এইটো পূৰণ হৈ আছে 5ৰ লগত গতিকে 5 × 6 = 30 গতিকে প্ৰথম 5টা যুগ্ম সংখ্যাৰ যোগফল 30 আমি ইয়াক যদি আমি নৰ্মেলি আমি কৰি চাওঁ যুগ্ম সংখ্যা কোনবোৰ হ'ব 2 4 6 8 সেইবোৰ হ'ব গতিকে যদি যোগ কৰি চাওঁ 2 + 4 + 6 + 8 + 10 প্ৰথম 5টা হৈ গ'ল গতিকে গোটেইটা যদি যোগ কৰি চাওঁ কিমান হ'ব 4 × 2 = 6 6 × 12 12 × 8 = 20 20 × 10 = 30 গতিকে একেটা উত্তৰ ওলাইছে গতিকে যোগ নকৰি আমি কেনেদৰে ক'ব আমি এই সূত্ৰ প্ৰয়োগ কৰি কৰিব পাৰোঁ এতিয়া যদি কয় প্ৰথম 5টা অযুগ্ম সংখ্যাৰ যোগফল তেতিয়া আমি কেনেকৈ উলিয়াম সূত্ৰ অলপ বেলেগ হ'ব সূত্ৰটো একেবাৰে সহজ ইয়াত এইটো হৈছে সূত্ৰটো হৈছে n² মানে n মানেতো আমি জানোৱে n মানে হৈছে কেইটা সংখ্যা কথা কৈছে যদি 5টা ক'লে 5টা 10টা ক'লে 10টা গতিকে আমাক কৈছে যে প্ৰথম 5টা অযুগ্ম সংখ্যাৰ যোগফল গতিকে আমি সূত্ৰটো কৰিম কি n² n জেগাত বহাম 5টা বুলি কৈছে 5² 5 × 5 = 25 সেইটোকে যদি আমি নৰ্মেলি যদি যোগ কৰি চাওঁ অযুগ্ম সংখ্যা কোনবিলাক 1 3 5 7 9 11 সেইবোৰ অযুগ্ম সংখ্যা আমাক লাগে কেৱল 5টা এই গোটেইটা যোগ কৰিলে কিমান হ'ব 25